নমস্কাৰ বন্ধুসকল, মই ৰাজকিশোৰ আমাৰ চেনেল ইনফো লাইভলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, পৃথিৱীৰ কিছুমান এনেকুৱা ঠাই আছে যাৰ বিষয়ে আপোনালোকে শুনি আহিছে আৰু সেই ঠাইবোৰত কম বেছি পৰিমাণে হ'লেও মানুহৰ যাতায়াত হৈ থাকে। কিন্তু আমাৰ এইখন পৃথিৱীতে এনেকুৱা একডোখৰ ঠাই আছে য'ত মানুহ একেবাৰে যাব নোৱাৰে। সকলো দেশৰ বিজ্ঞানীবোৰে এই ঠাইডোখৰক এটা বিশেষ কামত ব্যৱহাৰ কৰে। তো বন্ধুসকল, আজি আমি আলোচনা কৰোঁ পৃথিৱীৰ এই গুপ্ত ঠাইটোৰ বিষয়ে। বন্ধুসকল, এই গুপ্ত ঠাইডোখৰ আৰ্কটিক মহাসাগৰত অৱস্থিত। ইয়াৰ পৰা পৃথিৱীৰ যিকোনো ভূমণ্ডল 2250 কিলোমিটাৰ দূৰত অৱস্থিত আৰু ইয়াৰ ওপৰেদি কেতিয়াও সাগৰীয় জাহাজ চলাচল নহয়। বন্ধুসকল, পৃথিৱীত থকা সকলো বস্তুৰে এটা জীৱনকাল থাকে। ঠিক তেনেদৰে পৃথিৱীৰ পৰাও ব্ৰহ্মাণ্ডলৈ যোৱা ছেটেলাইটসমূহৰো একোটা জীৱনকাল আছে। পৃথিৱীৰ বহুকেইখন দেশৰ বিজ্ঞানীকে ব্ৰহ্মাণ্ডৰ বিষয়ে গৱেষণা কৰিবলৈ আকাশলৈ বহুতো ছেটেলাইট পঠাইছে। এটা সময়ত এই ছেটেলাইটসমূহ বিকল হৈ যায় আৰু লাহে লাহে পুনৰ পৃথিৱীলৈ ঘূৰি আহে। ইয়াৰে সৰু সুৰা ছেটেলাইটসমূহ পৃথিৱীৰ মাটিত আহি পোৱাৰ আগেয়ে বায়ুমণ্ডলৰ লগত ঘুহনি খাই জ্বলি ছাই হৈ যায় আৰু ডাঙৰ ছেটেলাইটসমূহৰ কিছু অংশ পৃথিৱীত আহি পায়। যদি সেই ছেটেলাইটসমূহ মানুহৰ বসতি স্থানত আহি পৰে, তেন্তে বহুতো মানুহৰ মৃত্যু হোৱাৰ লগতে বহুতো সা সম্পত্তিৰ ক্ষতি হ'ব। সেইবাবে এই যানসমূহক পৃথিৱীৰ এই বিশেষ গুপ্ত স্থানটোত পেলোৱা হয়, যাৰ নাম হ'ল পইণ্ট নেমো। ইয়াৰ বহু দূৰ দূৰলৈ কোনো মানুহৰ অস্তিত্ব পোৱা নাযায়। 1970 চনৰ পৰা এতিয়ালৈ প্ৰায় 300খন যান এই পইণ্ট নেমোত পেলোৱা হৈছে। তাৰে 200খনৰো অধিক যান হ'ল ৰাছিয়াৰ। বন্ধুসকল, এইটোৱে আছিল পৃথিৱীৰ গুপ্ত স্থানটো, যাৰ বিষয়ে খুব কম মানুহে শুনি আহিছে। আপুনি আগতে এই ঠাইডোখৰৰ কথা শুনিছে নেকি? তলৰ কমেণ্ট বক্সত জনাবচোন। বন্ধুসকল, যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পিছলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।